মিটিংত কি হল আমাৰ মিটিংত বিশেষকৈ আমি যে এই সেপ্টেম্বৰ মাহৰ লাষ্ট ফালে যে নিৰ্বাচন হ'ব ইলেকশ্যন সেইটো বিষয় লৈ খুব চিৰিয়াছ আমি কেনেকৈ অৰ্গেনাইজ কৰিম ৰাইজৰ মাজত কেনেকৈ কি এজেণ্ডা লৈ পেলাই সোমাম এইবিলাক গোটেই আমি আলোচনা কৰিছে আৰু লাষ্টত আমি অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচু যে আমাৰ তাত লেটাৰ দিছে আমাৰ লগত আলোচনা কৰিবৰ কাৰণে ইউনিফিকেশ্যনৰ কথা লৈ পেলাই সেইটো BPF দল হিচাপে আজি আপচুৰ লগত আলোচনা কৰিবৰ কাৰণে এগ্ৰী হৈছে কথা একত্ৰীকৰণ যিটো কথা চলি আছে এইটো একত্ৰীকৰণৰ কাৰণে যিটো কথা চলি আছে এইটোতো আমিতো BPF হয় BPF-এ আজিৰ দিনত নাজানো আপচুৱে কি এজেণ্ডা লৈ পেলাই আলোচনা কৰিব জাষ্ট আমাক লেটাৰ এখন দিছে যে BPF-ৰ লগতো আলোচনা কৰিব আৰু UPF-ৰ লগতো আলোচনা কৰিব সেইখিনি আপোনালোকে 22টা চিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি চিট চাৰি দিব এইটোতো বহুত দূৰৰ কথা এইবিলাক তালিকাখন কেতিয়া ঘোষণাটো আজি নকৰিম আজি 18টা চিট বাকী আছে সেইটো আজি নকৰিব মুঠতে 20 তাৰিখৰ ভিতৰত কৰিম কংগ্ৰেছৰ লগত কংগ্ৰেছ ইতিমধ্যে BTAত এণ্ট্ৰি মাৰিছে কিবা সবে এণ্ট্ৰি মাৰিব ইয়াত ৰেষ্ট্ৰিকশ্যন আছে নেকি ইয়াত কংগ্ৰেছ সোমাব নোৱাৰা কোনোবা ৰাইজৰ দল সোমাব নোৱাৰে এনেকুৱা ৰেষ্ট্ৰিকশ্যন নাই পাৰ্টি সবে আহিব বদলিশ্যন নাই এতিয়া অপজিশ্যন নহ'ব কাৰ লগত ফাইট হ'ব ছাৰ আপোনাৰ লগত BPF-ৰ কাৰ লগত হ'ব আমাৰ লগত ফাইটিংটো UPFL নহয় BJP লগতহে হ'ব BJP বিৰাট ষ্ট্ৰং হৈ গ'ল দেখা নাই ভিতৰে UPFL নাই কংগ্ৰেছ জিৰ' হ'ব নেকি ছাৰ কংগ্ৰেছ জিৰ'টো হ'ব না ক'ত স্কপ ল'ব ইহঁতে BJP চিট বেছি পাব নে BPF-এ পাব BPF-এ এক নাম্বাৰ বড়োলেণ্ড বেংকৰ কথা এটা ওলাইছে বড়োলেণ্ড বেংক এটা গঠন কৰাৰ বড়োলেণ্ড বিকাশ বেংক আমি যেতিয়া BTC চৰকাৰ গঠন কৰিব তেতিয়া আমি এইটো খুলিব পাৰে BTC গভৰ্ণমেণ্টে সেইটো ৰাইজৰ কাৰণে ভাল এবাৰ চিফ আপুনি হ'ব নিশ্চয় সবে আশা হয় কি কাম কৰিব প্ৰথম মই চিফ হ'ব না কোন চিফ হ'ব মুঠতে BPF দলে চৰকাৰ গঠন কৰিব মূলত কি নতুন ইছ্যু এবাৰ লৈছে নতুন ইছ্যু মানে সেইটোৱে আপোনালোকে শুনা নাই 100 crore আমি যুৱক যুৱতীসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম যিহেতু BTC অঞ্চলত বহুত নিবনুৱা সমস্যা এই 5 বছৰত একো কৰা নাই যিহেতু বেছি বাঢ়ি গৈ আছে সেইটোকে আমি কেনেকৈ সমাধান কৰিব পাৰে অলপ হ'লেও ইয়াৰ কাৰণে 100 crore আমি ব্যৱহাৰ কৰিমেই আৰু ইয়াৰ পিছত আমাৰ মাটিৰ পাট্টা দিয়া কথা আছে সেইবিলাক আমাৰ BTCত ডাঙৰ সমস্যা হৈ আছে সেইটো BPF-এ ৰঞ্জন দৈমাৰী জেলত আছে তেওঁক উলিওৱাৰ ক্ষেত্ৰত বহুতে কৈ আছে নাই ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ পৰা ওলাব লাগে এইটো সকলোৰে দায়িত্ব যিহেতু চুক্তি কৰিছে যিহেতু ৰঞ্জন দৈমাৰী শান্তি চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে যিমানেই যি নহওক কিয় চুক্তিৰ স্পিৰিটত সি ওলাব লাগে কথা ৰাজনীতিত চব কথা ক'ব পাৰে চবেই যা তা ক'ব এইবিলাক কৈ লৈ কিয় ইছ্যু কৰি থাকে নালাগে সেইবিলাক আপুনি চন্দন ব্ৰহ্ম আৰু খাম্পাক কিয় ইমান বেয়া পোৱা হ'ল ইমান ভাল পাইছে চন্দন আৰু খাম্পায়ে চবচে আমাৰ এটা সময়ত আপচুৱে আমাৰ লগত একেলগে কাম কৰিম বুলি মোৰ লগত আলোচনা কৰিছিল এইটো ভংগ কৰাটো চন্দন আৰু খাম্পা এই সময়ত কিবা প্ৰমোদ বড়ো আপচু প্ৰেচিডেণ্ট হৈ আছিল এনেকুৱা চুক্তিও অহা নাছিল বা NDFB লৈ পেলাই এনেকুৱা শান্তি চুক্তিৰ পক্ষে আলোচনাও আৰম্ভ হোৱা নাছিল সেই সময়তে আপচুৱে নিজাবগীয়া ভৱিষ্যতটো চাই পেলাই আলোচনা কৰিবৰ কাৰণে আহিছে মূল কথা আপুনি ক্ষমতাত আহিব এইবাৰ BPF-এ আহিব আলোচনা হোৱাৰ পিছত একচুৰ লগত BPF-ৰ আলোচনা হ'লেও BPF-এ অকলে নিৰ্বাচন খেলিব নেকি আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন আমি হ'ল BPF সকলো জাতি জনগোষ্ঠী লৈ পেলাই BPF দল আমাৰ আদৰ্শ নীতি বেলেগ আপচুৰ আদৰ্শ নীতি বেলেগ আলোচনা কৰিব মাতিছে আমাক এই হিচাপত আমি আগবাঢ়ি যাওঁ আলোচনা কৰি যাওঁ
কোনদিনা হয় এইটো ক'ব নোৱাৰিম মুঠতে আলোচনাৰ কাৰণে আমি আগ্ৰহী যিহেতু আসনৰ 50-50 কথা এটা চলি আছিল এইবিলাক ৰাজনীতিহে এইটো এই প্ৰমোদ বৰাই মইতো এইটো 6 মাহ বা 1 বছৰ আগৰ পৰাই কৈ আছোঁ যদি মিলিব লাগে আহক চৰকাৰ এৰি পেলাই আহক UPPL NDA এৰি পেলাই আহক যদি আহিব পাৰে 20টা তাতে কৈছে 22টা চিট কিয় ঘোষণা কৰিলে আপোনাক তেনেকৈ কেঞ্চেল কৰিব নেকি এতিয়া সম্ভৱ লাগে এতিয়া সম্ভৱ হয় আমি 4 তাৰিখত ঘোষণা কৰিছে UPPL লেটাৰ দিছে 5 তাৰিখত এইটো কি নাটক মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰমোদ বৰা আৰু হাগ্ৰামা মহিলাৰ সমষ্টিত এইটো ইহঁতৰ কথা আমি এইবিলাক বুজি নাপাই ভাই GSPৰ লগত এলায়েন্সটো কি হ'ব GSPৰ লগত আলোচনাটো হৈছিল হয় এতিয়াও কণ্টিনিউ চলি আছে যিমান পাৰে GSPৰ লগত আলোচনা কৰি মানে আমি মিলাব চেষ্টা কৰি আছোঁ নৱধৰণে যোৱাকালি কৈছে 18 তাৰিখ ফাইনেল হ'ব তাৰিখ এনেকুৱা নাই মোৰ লগত বা কাৰোবাৰ লগত এনেকুৱা ডেডলাইন মই নিদেখাবো আপনি প্ৰমোদ বড়াক গালি দিয়ে কিন্তু হিমন্ত বিশ্ব শৰ্মাক গালি নিদিয়ে কিহৰ কাৰণে যদি গালি দিব লগা কিবা আছে মই গালি দিব পাৰিম প্ৰমোদ বড়াই চলাইছে BTCটো কোনে চলাইছে চলোৱা মানুহ প্ৰমোদ বড়াইহে চলাইছে সেইকাৰণে প্ৰমোদ বড়াক গালি দিছে হিমন্ত ভয় কৰে নেকি আপুনি হিমন্ত ভয় কৰে নেকি